Hey guys, আপোনালোকে চাই আছে অংকুৰটেক আছামৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক হোৱাটছএপত মামা আইতা খুৰা খুৰী পেহা পেহী জেঠা জেঠি বা ভতিজা যাৰে নহওক নাম্বাৰটো ছেভ নকৰাকৈ তেওঁলোকক কেতিয়াবা কি হয় বিয়া এখন থাকে বিয়াৰ পিক খোজে তেওঁলোকে বা কেতিয়াবা জেৰক্সৰ দোকানতে আপোনালোকে ডকুমেণ্ট PDF কৰিব লগা হয় জেৰক্স কৰিব লগা হয় বা ফটো ডকুমেণ্ট আদি কেনেকৈ নাম্বাৰটো ছেভ নকৰাকৈ চেণ্ড কৰিব পাৰি তাৰে বিষয়ে মই ডিছকাছ কৰিম চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব চ' কেতিয়াবা মানে কি হয় আমাৰ মায়ে আহে বা লগৰ এটা বন্ধুৱে আহে বন্ধুটো কয় এই মোৰ পৰা পিকখন জানাই নেটটো শ্ল' তই চেণ্ড কৰি দি চ' সেইটো স্থলত আমি কি কৰিব লগা হয় সেই পাৰ্চনজনৰ নাম্বাৰটো ছেভ কৰিব লগা হ'ল ডলি বাইদেউ কিবা কিবি ছেভ কৰিব লগা হ'ল আকৌ চেণ্ড কৰিব লাগিল আকৌ নাম্বাৰটো পাছলৈকে ডিলিট কৰিব লাগিল এই ভেজাল ঝামেলা চ' এটা ট্ৰিক আছে যিটো ট্ৰিকে আপোনালোকে যাৰে নাম্বাৰ নহওক কিয় সেই নম্বৰটো ছেভ নকৰাকৈ বাছ এটা সৰু ট্ৰিক কৰি ডাইৰেক্ট চেণ্ড কৰক মেছেজটো ডিলিট কৰক কিবা চেটটো ডিলিট কৰক ডাইৰেক্ট ছেভ থাকি যাব নাম্বাৰটো ছেভ নকৰাকৈ মেছেজটো গুচি যাব মই আপোনালোকৰ স্ক্ৰীনখনত দেখাই দিছোঁ কেনেকৈ কৰে চাই থাকিব চ' প্ৰথমতে আমি কি কৰিম গুগলত যাই WA.me তাৰপিছত স্লেছ এডাল দি 91 দিম যিহেতু ভাৰতৰ নাম্বাৰ 91 দিলোঁ 91 দিয়াৰ পিছত মই এটা নম্বৰ মাৰি আছোঁ চাব যিটো নম্বৰ মানে ফটো ডকুমেণ্ট দিব লাগে সেই নম্বৰটো মাৰি দিব মই এটা নম্বৰ মাৰি দিছোঁ তাৰপিছত ইয়াতে যে চাৰ্চ বুলি আছে চাৰ্চ মাৰি দিব চাব ডাইৰেক্ট আমাক হোৱাটছএপত লৈ গৈছে এতিয়া মই এইটো নম্বৰক বৰ্তমান মেছেজ দিয়া নাই সেইকাৰণে ছেভ নাই এনেকৈ চেণ্ড কৰক ফটোজবিলাক দিয়ক এনেকৈ ডাইৰেক্ট চেণ্ড হৈ গ'ল চ' এনেকুৱা নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিয়ক আৰু পেহা পেহী খুৰা আইতা চাইতা সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় আৰু এইটো জানিবলগীয়া ট্ৰিক বুলিয়ে ভাবোঁ মই কাৰণ বহুতে নাম্বাৰ ছেভ কৰি কণ্টেক্সটো ফুল কৰি থাকে ডিলিট কৰিব পাহৰি যায় পিছত